দেহাক স্কুলৰ পৰা আনি পাইছোহি তাৰ পাছত এতিয়া আজি কি ৰান্ধিম এতিয়া দেহা আৰু মইহে আছোঁ আজি অকলে দেউতাক আৰু ককাক আজি ডিব্ৰুগড়লৈ গ'ল দেহা এতিয়া ভাত পানী খুৱাব লাগিব ৰান্ধি তাকে কি বনাওঁ দেখাওঁ আৰু চাই থাকক ভিডিঅ'টো দিলা এতিয়া সেইটো কোনে দিলে আমি মাকে স্কুলৰ মোৰ ফ্ৰেণ্ড ইউকেজি পঢ়ে হয় নেকি ইউকেজিত পঢ়াজনী তোমাৰ ফ্ৰেণ্ড হয় নেকি ফ্ৰেণ্ড হ'লে কি কৰিম এতিয়া কাপোৰ খোলা জল্দি মই ভাত বনাওঁগৈ তুমি খাবা এতিয়া দেখুৱাই দিওঁ হয় নি দেখাই দিবা আৰু এটা খালা সেইটো জেমছ এটাকে আৰু সেইটো জেমছ সেইটো চকলেট এটা সেইটো আৰু এটা এনেকুৱা আছিলে সেইটো কাৰণে মই খাই দিলা হ'ব দিয়া থৈ দিয়া জল্দি কাপোৰ খোলা দেই ফুটবয় ডাষ্টবিনত কিমান ধুনীয়াকৈ থয়গৈ এটা বস্তু দেখাম আপোনালোকক এটা আজি বহুত ধুনীয়া গিফ্ট পালোঁ ইমান ধুনীয়া মোৰ মনটো বহুত ভাল লাগি গৈছে মোৰ বান্ধৱী এজনী গিফ্ট দিলে একদম বহুত ধুনীয়া হয় এইটো গিফ্টটো কেনেকুৱা লাগিছে বহুত ধুনীয়া হয় গিফ্টটো আৰু এটা দিছে তাই কেইবাটাও দিছে এইটো দিছিলে ধুনীয়া বেগ এটা দিছে বহুত ভাল লাগিছে মনটো থেংক ইউ ভিডিঅ'টোৰ যোগে কৈছোঁ জয়শ্ৰী বহুত ধন্যবাদ তোমাক বহুত ভাল লাগিছে মাছ আছে মাছকে বনাম আমাৰ দুইটালৈ মাছ আৰু আলু বিলাহীৰে মাছৰ জোল আলু বিলাহী কাটি লৈছোঁ আলুখিনি প্ৰথমে বইল কৰি লওঁ তাৰপিছত বিলাহী দি বনাম বিলাহীখিনি বইল নকৰোঁ আলুখিনি বইল কৰি লওঁ প্ৰথমে ইয়াতে অকণমান সিজিবৰ কাৰণে নিমখ এইখন কেৰাহী পাতি লৈছোঁ মাছখিনি ভাজি লওঁ প্ৰথমে মাছকেইখন ভাজি লৈ তাতে বিলাহী ভাজিম তাতে আলুখিনি বইল কৰি অলপ পিটিকি দি দিম ভাজি লওঁ এতিয়া এখন নতুনকৈ কিনি আনিছিলোঁ ভাবিছিলোঁ লাগিব বুলি ভয় খাই আছিলোঁ লাগি ধৰা নাই কিন্তু ধুনীয়াকৈ এৰাই গৈছে মাছখিনি ভালদৰে পাইছোঁ বনাবলৈ মাছখিনি ভাজি হৈ গ'ল এইখিনি এতিয়া নমাই লওঁ এতিয়া মই প্ৰথমে মিঠি গুটি দিম মিঠি গুটি দি পিঁয়াজ দি মিঠি গুটি দিছোঁ এইকেইটা মিঠি গুটিকেইটা ফুটাই লৈ তাৰপিছতে পিঁয়াজখিনি দিম তাত বিলাহী দি ভাজিম পিঁয়াজখিনি দি দিলোঁ মই এটা জলকীয়া কাটি থৈছোঁ দেহাক অকণমান জলকীয়া খাবলৈ শিকাইছোঁ সি নহ'লে কেতিয়াবা কাৰোবাৰ ঘৰলৈ গ'লে বৰ অসুবিধা হয় জ্বলা দি দিয়ে খাব ব্ৰাউন কালাৰ হোৱালৈকে ভাজিলোঁ এতিয়া বিলাহীখিনি দি দিওঁ হালধি সোৱাদ অনুযায়ী নিমখ দিব এইখিনি তাৰপিছত এতিয়া মই এইখনেৰে এনেকৈ পিটিকি চাব বৰ ধুনীয়াকৈ মিহি হয় কাটা চামুচেৰে কৰিলে বিলাহীখিনি অকণমান ঢাকি থৈছোঁ বৰ সুন্দৰকৈ কৰিব পাৰি এইখিনি চাওক কি ধুনীয়াকৈ হৈ গ'ল পটককৈ হয় কাটা চামুচেৰে গৰমে হাতে পিটিকিব নোৱাৰি এতিয়া আলুখিনি ইয়াতে দি দিম দি অকণমান লৰাই দিম অকণমান নিমখ হালধিখিনি মিক্স কৰি দিম তাৰ পাছতে পানী দিম কি হ'ল দেহা এইখিনি ভাজি ল'লোঁ এতিয়া আলু বইল কৰা এইটোতে অকণমান পানী দি দিছোঁ এইখিনি পাই পানী দি দিছোঁ এতিয়া মাছ দি দিম মাছ দি অকণমান সময় ঢাকি ৰাখিম তাৰ পাছতে হৈ যাব আৰু ৰংটো উঠিব লাগিব যিহেতু মাছ দুখন দি দিলোঁ আৰু অলপ পানী দিম আলু বিলাহী মাছৰ জোল খাই বহুতেই ভাল পায় ময়ো ভাল পাওঁ আমাৰ দেহাইও ভাল পায় এতিয়া জলকীয়া এটা দি দিওঁ আমাৰ দেহাই আজিকালি অকণমান জ্বলা খাব পৰা হৈছে সেইকাৰণে এটা দি দিছোঁ গোন্ধটো ভাল লাগে কেঁচা জলকীয়াৰ পানী অলপ দি এতিয়া উতলাই হৈ যাব আৰু জোল আৰু অকণ পানী দি দিলোঁ এতিয়া ঢাকি দিওঁ বৰ ধুনীয়া এটা গোন্ধ ওলাইছে কেঁচা জলকীয়াৰ গোন্ধটো বৰ ধুনীয়া ওলাইছে এতিয়া আৰু দেহাক ভাতকেইটা খুৱাই লওঁগৈ এইখিনি হৈ গ'ল দেহাক এতিয়া ভাত খুৱাই লওঁগৈ কালাৰটো বহুত ধুনীয়া হৈ গ'ল জলকীয়া একদম কেঁচা জলকীয়াৰ ধুনীয়া গোন্ধটো আহি আছে বন কৰি আজৰি হ'লোঁ এতিয়া অকণমান জিৰণি লওঁ দুইটাই জেমছ খাই আছে পূৰা হয় নহয় বাই চাই থাকক আমাৰ ভিডিঅ'বোৰ